আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক বহুত বেছি ভালে আছে, সুখী হৈ আছে, সুস্থ হৈ আছে। আৰু আজি বহুত দিন মানে সঁচাকৈ বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু একেবাৰে শেষলৈকে চাব। আৰু ইমান দিনে ভিডিঅ' কিয় দিয়া নাছিলোঁ শেষলৈকে চাই থাকিলে আপোনালোকে গম পাব। তো চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। বনাব লৈছোঁ আজি দুপৰীয়াৰ সাজ আৰু তাকে বোলো দুপৰীয়াৰ সাজৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কিনো বনাওঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আৰু এইফালে 4টা বেঙেনা লৈছোঁ আৰু হাততে অকণমান তেল লৈ পেলাই বেঙেনাকেইটাৰ গাত ঘঁহি দিছোঁ। তাৰমানে বেঙেনাকেইটা জুইত পুৰিম, সেইকাৰণে অকণমান তেল লৈ পেলাই বেঙেনাকেইটাৰ গাত এনেদৰে লগাই লৈছোঁ। তাৰপিছত ভালকৈ জুইত পুৰিব পাৰিম। আৰু এইখন হৈছে এখন পিঠা ভজা চামুচ, যিখন চামুচৰ ওপৰত মই বেঙেনাকেইটা এনেদৰে দি দিছোঁ। মানে কি হয়, যেতিয়া মই ডাইৰেক্ট মানে একদম গেছটোৰ ওপৰতে পুৰোঁ তেতিয়া পূৰা সেই ক'লা ক'লাবিলাক লাগে যে বেঙেনাৰ, সেইবোৰ চব তাতে লাগি যায়। কিন্তু এইখনৰ ওপৰত পুৰিলে কি হয়, ভাল হয়, সেই গেছটো লেতেৰা নহয়। তো সেইকাৰণে এনেকৈ কৰোঁ। মানে মই এইখনৰ ওপৰতে লৈ পেলাই এতিয়া বেঙেনাকেইটা ভালদৰে পুৰি ল'ম। আৰু এইফালে এয়া আমাৰ পুখুৰীৰ মাছ মাৰিছিলে, যিটো মানে পুখুৰী মাৰোঁতে মোৰ মোবাইলটোৰ এইবিলাক প্ৰব্লেম হৈ আছিলে। পিছলৈ ক'লে সকলোখিনি গম পাব। এই প্ৰব্লেমটোৰ কাৰণে ভিডিঅ' কৰিব পৰা নাছিলোঁ। আৰু এয়া আমাৰ পুখুৰীৰ মাছ, এই মাছখিনি মই ভালকৈ ভাজি লৈছোঁ। আৰু এইফালে এয়া সৰু সৰু 4টা আলু লৈছোঁ। আলুকেইটা মই ভালদৰে বাকলি গুচাই লৈছোঁ আৰু কাটি ল'ম। যেনেধৰণে মাছত কাটে তেনেধৰণে ডাঙৰ ডাঙৰকৈ কাটি ল'ম। এইফালে এনেধৰণে কাটি ল'লোঁ। যিটোকে মাছত দিয়া আলু অকণমান ডাঙৰ ডাঙৰেই হ'ব লাগে। কৰি আছোঁ বেঙেনাকেইটা। এয়া বেঙেনা 4টা মই পুৰি ল'লোঁ। বেছি ভালকৈ পুৰা নাই, যিহেতুকে মই আঞ্জাত দিমেই, সেইকাৰণে মই একদম পাৰফেক্টলি পুৰা নাই, অলপ আধা কেঁচা টাইপ হৈ আছে। খালি স্মকি টাইপৰ স্মেলটো আহিবৰ কাৰণে অলপ দিছোঁ পুৰি। আৰু মানে এনেধৰণে পুৰি বেছি নাই, এইবিলাক অলপ আধা সিজা টাইপে হৈ আছে, যিহেতুকে মই আঞ্জা বনাম সেইকাৰণে। তো এইখিনি মই ভালকৈ এৰাই লওঁ বাকলিখিনি, তাৰপিছত আপোনালোকক দেখাই আছোঁ। যিফালে আপোনালোকে দেখিছে বিৰাট ধুনীয়াকৈ বাকলিখিনি আমি এৰাই ল'লোঁ। বাকলিখিনি মই এৰাই ল'লোঁ ধুনীয়াকৈ। এতিয়া এইখিনি স্লাইচ কৰি কাটি লওঁ। তো কাটি মেলি আপোনালোকক দেখাম। কিন্তু চাওকচোন বাকলিখিনি কিমান ধুনীয়াকৈ এৰাইছে। সৰু সৰু পিঁয়াজ 2টা এনেধৰণে কাটি লৈছোঁ। এইফালে বেঙেনাখিনি এয়া ধুনীয়াকৈ মই কাটি ল'লোঁ। আৰু এটা বস্তু দেখাব নহ'ল, এয়া হৈছে নহৰু আৰু জলকীয়া। মই এনেধৰণে গিলাচতে খুন্দি ল'লোঁ। এয়া এইটো মানে আমাৰ নহৰু আৰু জলকীয়া, এইটো জলকীয়া খুন্দা গিলাচেই হয়। জলকীয়া, নহৰু, আদা এইবিলাক খুন্দা জলকীয়াই হয়। ইমাৰ্জেঞ্চি টাইমত এইটো ইউজ কৰোঁ, নহ'লে মিক্সিতে খুন্দি লওঁ বাৰু। এখন কেৰাহীত ইয়াতে মাছ ভাজিছিলোঁ আৰু এতিয়া এইখন কেৰাহীতে মই বনাম। নহৰু আৰু জলকীয়া পেষ্টখিনি দিলোঁ, কিন্তু দেখাবলৈ নহ'ল কাৰণ কেমেৰা ধৰা মানুহ নাই। তো মই এখন হাতেদি ধৰি এনেকৈ বনাবলগীয়া হৈছে, তো আপোনালোকক দেখাব নোৱাৰিলোঁ। কিন্তু ইয়াত দিলোঁ আৰু মছলাখিনি দিম ইয়াতে দিম অলপ মছলা, হালধি গুড়ি, নিমখ, ভালদৰে লৰাই লোৱাৰ পিছত আলুখিনি দিলোঁ। আৰু এতিয়া ইয়াতে দিম এই বেঙেনাখিনি। বেঙেনাখিনি দি দিলোঁ আৰু ইয়াতে অলপ ভালকৈ লৰাই দিম। কিছু সময়ৰ কাৰণে ঢাকন মাৰি দিম, তাৰপিছত পানী দিম। প্ৰায় 2 মিনিট পিছত মই এখন দাঙি দিলোঁ আৰু ইয়াতে দি পানী।
পানীখিনি দি অলপ ভালদৰে উতল আহিব দিব। উতল অহাৰ পিছত মাছখিনি দি দিব। তাৰপিছত আৰু মাছখিনিতো অকণমান এটা উতল দিয়াৰ পিছতে বন্ধ কৰি দিব। তাৰপিছত ঢাকন দি থৈ দিব আৰু ধুনীয়াকৈ ভাতৰ লগত খাবচোন। কেনে পালে আপোনালোকে যদি মন যায় ট্ৰাই কৰিব। আৰু এনেই কিন্তু খাবলৈ সঁচাকৈ বিৰাট ভাল হৈছে। A few moments later. হেল্ল', ফাইনেলি 1 মাহৰ অন্তত মোৰ ইউটিউবটো ঠিক হ'ল আৰু বহুত দিনৰ মূৰত কেমেৰাটো হাতত উঠাই লৈছোঁ আজি। আৰু আজি দুইটা ওলাই আহিছোঁ অলপমান। তো গৈ আছোঁ গুৱাহাটী ফেঞ্চি বজাৰত। আৰু অলপমান বজাৰ আছে ঘৰৰ আৰু আছে সৰু সুৰা কিছুমান বস্তু কিনিম। তাকে বোলো বহু দিনৰ মূৰত অকণমান ওলাই আহিছোঁ যেতিয়া, বজাৰো কৰিম যেতিয়া আপোনালোকক দেখাম। আপোনালোকে শেষলৈকে চাই থাকিব আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। হাই বুলি কোৱা আকৌ। বহুত দিনৰ মূৰত তেখেতকো দেখাই দিছোঁ। বহুত দিন হ'ল ন, আপুনিও দেখা নাই। মানে বহুত দিনৰ মূৰত কমেণ্ট কৰি আছিলে যে ভিডিঅ' কিয় নিদিয়া, কিন্তু মোৰ চেনেলটোৰ কাৰণে কিমান প্ৰব্লেম হ'ল 1 মাহেই আৰু। তো সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ আৰু এক্সিডেণ্ট হৈছে, ফ্ৰণ্ট ছাইডটো গ'ল পূৰা। তো আহি থাকোঁতে এটা এক্সিডেণ্ট দেখা পালোঁ, তাকে কৈছোঁ। তো চাই থাকিব আগলৈ। এওঁ কৈ আছে বোলে চিট বেল্টডাল নামাৰিলে বোলে ফাইন কাটিব। তো চিট বেল্টডাল মাৰি লৈছোঁ। চুলিবিলাক কিমান ডিষ্টাৰ্ব। তো চিট বেল্টডাল মাৰি লৈছোঁ আৰু এওঁ যাতে পইচাকেইটা নাযাওক। তো এতিয়া আমি আহি পাইছোঁ ক'ত জানে? আদাবাৰী। কি মানুহ? কিবা মানুহকেইটাই ভাবিব। 10 টকা নিজৰ গিৰিয়েকৰ পইচাকেইটা বচাম বুলি কৈছোঁ, যিকেইটা পইচা মোৰ কামত আহিব। তুমি বুজি নোপোৱা। A few moments later. পাৰ্কিং কৰি থৈ পেলাই আমি দুটা খোজকাঢ়ি গৈ আছোঁ এতিয়া। এডাল ৰোল খাই আছে। কি হৈছে? এওঁৰ ভোক লাগিছে বোলে, সেইকাৰণে ৰোল খাই লৈছে। মই এটা এনে স্ক্ৰীণ খাইছোঁ আৰু এনেই মুখখনৰ টেষ্টি কাৰণে। চকলেট ফ্লেভাৰ হয়। মিক্সটো দিম কৈছিল, মই নালাগে ক'লোঁ। A few moments later. তো গাইজ, বজাৰৰ পৰা আহি একদম বহুত পিছত আপোনালোকক লগ পাইছোঁ। ইফালে এওঁ নামাজ যাবলৈ ৰেডি হৈ আছে। নহয়, নামাজ পঢ়িবলৈ ৰেডি হৈ আছে। তৰাবি পঢ়া নাছিলে যে, এতিয়া পঢ়িব। তো গাইজ, এওঁৰ তৰাবি নামাজখিনি ক্ষতি হৈছিলে, তো এওঁ তৰাবি পঢ়িবলৈ গ'ল। আৰু এইফালে মই চেহেৰিৰ কাৰণে মানে যোগাৰ কৰি আছোঁ। ভাত বহাই দিছোঁ এইফালে। আৰু এইফালে মাগুৰ মাছ আৰু শিঙি মাছৰ ভুনা বনাইছিলোঁ, পিঁয়াজ ভুনা বনাইছিলোঁ। এয়া দেখিছেনে, বেছি সময় হোৱা নাই, 3:10 হৈছে। যিহেতুকে আমি ভাত বনাই থোৱা নাছিলোঁ, সেইকাৰণে মই ভাতকেইটা খোৱা কৰিলোঁ। আৰু এইফালে মাগুৰ মাছ আৰু শিঙি মাছৰ পিঁয়াজ ভুনা বনাইছোঁ। আৰু এইফালে দালি বনাইছোঁ। আৰু মানে এয়া দালি আৰু ভাত বনাইছোঁ। মানে গৰম গৰম ভাতকেইটা হ'লে খাবলৈ ভাল হয়। নহ'লে যিহেতুকে দিনটো ৰোজা ৰাখিব লাগিব ন, আগতীয়াকৈ বনাই থ'লে অকণমান অসুবিধা লাগে খাবলৈ। এফালে গাখীৰ গৰম দিছোঁ আৰু এইফালে কল, গৰম পানী, কাঁহী চাহী মই এইফালে ৰেডি কৰি থৈছোঁ। মাহঁতকো উঠাই দিলোঁ, মাহঁতে গৈছে মুখ ধুবলৈ। চেহেৰি খালোঁ আৰু এতিয়া পঢ়িব লৈছোঁ নামাজ। এখন নামাজখন লৈ লৈছোঁ। এওঁ আপা মছজিদ গ'ল, মায়ে নামাজ পঢ়িব লৈছে। তো ময়ো নামাজ পঢ়ি লওঁ, তাৰপিছত লগ পাওঁ আপোনালোকক। তেতিয়ালৈকে মোবাইলটো চাৰ্জ হ'বলৈ দিওঁ। মোবাইলটোত অকণো চাৰ্জ নাই। হেল্ল', গুড মৰ্ণিং গাইজ। আজি হৈছে প্ৰথম ৰোজা, মানে যোৱা ৰাতি চেহেৰি খালেও দেখালোঁ আপোনালোকক আমাৰ চেহেৰি আয়োজন কেনেকৈ কৰিছোঁ। আৰু এতিয়া ৰাতিপুৱা হৈছে উঠিলোঁ, উঠি ঘৰৰ এইবিলাক কাম বনবিলাক কৰিলোঁ। আৰু এয়া দেখিছে কাপোৰ পেলাই থৈছে। এতিয়া
কাম বনখিনি কৰি মেলি হ'ল, কিন্তু যোৱা ৰাতি চেহেৰিৰ যোনখিনি বাচন আছিলে সেইখিনি ৰাতিয়ে নামাজিলোঁ। কাৰণ সেই 3টা বজাত 4টা বজাত খাই মেলি আৰু ধুমাধুম নামাজ পঢ়ি অলপ কোৰাণ পঢ়াৰহে মানে অলপ যা যোগাৰ চলে। তো সেইকাৰণে বাচনখিনি থৈ দিছিলোঁ, বোলো এতিয়া ৰাতিপুৱা মাজিম বুলিকে। তো সেইখিনি মাজিবই বাকী আছে আৰু বাকী কাম বন হৈ গৈছে। বাচনখিনি মাজিবলৈ আমাৰ ৰুমৰ চব ৰুমৰে কাম হ'ল। এইফালে এইসোপা বাচন যোৱা ৰাতি চেহেৰিত খোৱা বাচন, আৰু এইফালে ইফতাৰৰ কাৰণেও তৈয়াৰী চলাই আছোঁ, থৈছোঁ। ইফালে পাকঘৰৰো প্ৰায় কাম বন হৈছে, বাচনখিনি মাজিলে হৈ গ'ল। A few moments later. ধুই মেলি আহিলোঁ আৰু আজি আমাৰ ছাৰৰ আৰু ৰোজা আৰু একদম বিচনাত শুই শুই, হয়নে নহয়? হয় জুমা পঢ়ি আহিলে, মই এতিয়া অজু কৰি মেলি আহিছোঁ, নামাজ পঢ়িম। আৰু এওঁ একদম নামাজ পঢ়ি কাপোৰো খোলা নাই যে, যাম এতিয়া আৰু অলপ বুজা নাই কাম আছে কামটো কৰি আহিম। মই নামাজ পঢ়োঁ, তুমি শুই থাকা, মই নামাজ পঢ়ি লওঁ। তো গাইজ নামাজ পঢ়ি মেলি আপোনালোকক লগ পাম। নামাজখিনি পঢ়ি ল'ম। আৰু চুইচটো বন্ধ কৰাই নাই, মটৰৰ চুইচটো। জাই নামাজখন মই এনেকৈ ঢাকি থওঁ, ইমান ভাল পাওঁ। নামাজখিনি পঢ়ি লওঁ দেই, তাৰপিছত আপোনালোকক লগ পাম। গাইজ নামাজখিনি পঢ়ি ল'লোঁ আৰু এতিয়া পঢ়িম কোৰাণ। কিন্তু কোৰাণ পঢ়াৰ আগতে ভাবিছোঁ আপোনালোকক এটা কথা কওঁ। আজি যে ইমান দিন ভিডিঅ' দিয়া নাছিলোঁ, মই কিয় ভিডিঅ' দিয়া নাছিলোঁ তাকে লৈ পেলাই আপোনালোকক কথাটো জনাই দিওঁ। তেতিয়াহে আপোনালোকে নহ'লে ভাবি থাকিব যে ইমান দিন কিয় ভিডিঅ' দিয়া নাই, হঠাৎ নাইকিয়া হৈ যায়, আকৌ আহে। তো সেইকাৰণে মই আপোনালোকক জনাই দিওঁ বুলি ভাবিছোঁ। আৰু কথাখিনি জানিবলৈ হ'লে আমি অলপ 1 মাহমান আগলৈ যাব লাগিব। তো আহকচোন আপোনালোককো জনাওঁ মই কথাখিনি যে কিহৰ পৰা কি হৈছিলগৈ। মানে মোৰ চেনেলটো 1 মাহ বন্ধ হৈ আছিলে, মোৰ কেৱল মনিটাইজেশ্যনটো কাটি দিয়াৰ কাৰণে। যিটো এটা গুগল এডচেঞ্চ পিন আহে, সেই পিনটো মই প্ৰথম পিনটো নাপাইছিলোঁ, ছেকেণ্ড পিনটো মই পালোঁ। পোষ্ট অফিচে হেৰুৱাই পেলালে প্ৰথম পিনটো, তাৰপিছত সেইকাৰণে মোৰ চেনেলটো কাটি দিছিলে। এনেকৈ মানে বহুত প্ৰব্লেম হ'ল। মই পোষ্ট অফিচত গ'লোঁ, খবৰ কৰিলোঁ, নাপালোঁ। তাৰপিছত আকৌ মই তাতে কৈ আহিলোঁ যে মই আকৌ ৰিচেণ্ট পিন পঠাইছোঁ, তো আহে যদি মোক তেতিয়া খবৰ কৰিব। মই ফোন নাম্বাৰটো দি আহিছিলোঁ, তো তেওঁলোকে তেনেধৰণে মোক পালে বাৰু, তেওঁলোকে মোক দিলে। তো ফাইনেলি এতিয়া 1 মাহৰ মূৰত মোৰ ফাইনেলি চেনেলটো খোল খালে। তো এইকেইদিন 1 মাহ মানে বহুত চেষ্টা কৰিলোঁ চেনেলটো হেৰি কৰিবলৈ, মেইনটেইন কৰিবলৈ, পাৰোঁ নে নোৱাৰোঁ। কিন্তু ফাইনেলি মোৰ বায়ে মোৰ চেনেলটো ঠিক কৰি দিলে। তাই সেই যোনটো ছেকেণ্ড পিনটো আহিছিলে, সেই পিনটো দি মোৰ চেনেলটো তাই এতিয়া বৰ্তমান চব কাম সুকলমে হৈ গ'ল। এতিয়া আল্লাহ ৰহম ভালে কুশলে চেনেলটো চলি গৈ থাকিলেই হ'ল। আৰু মই ভিডিঅ' দিলেহে চেনেলটো চলি গৈ থাকিব। তো এতিয়াৰ পৰা মই আজিৰ ভিডিঅ'টো সেইটোতো আপোনালোকে পাবই। তো আশা কৰিছোঁ আপোনালোকে বুজি পাইছে কথাখিনি। কাৰণ ইউটিউব চেনেল এটাৰ এনেধৰণে মাজে মাজে প্ৰব্লেম হৈ থাকে, সেইটো বস্তু বাৰু চলি যায় আৰু মোৰ লগতেহে হয়, সেইটো মই জানো। তো যি কি নহওক, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি। যদিহে ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম এটা বেলেগ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, সুস্থ হৈ থাকক আৰু হাঁহি থাকক। বাই বাই।